অগ্নিনাভ শিৱ মন্দিৰত ভক্তৰ সমাগম যথেষ্টখিনি হৈছে। তাত শিক্ষা বাইদেউক লগ কৰিবলৈ চবে অধীৰ আগ্ৰহেৰে ৰৈ আছে আৰু শিক্ষা বাইদেৱে তেনেদৰে ৰাইজক লগ কৰি আশীৰ্বাদ দি আছে। তাৰে এটা চমু ক্লিপ মই ভিডিঅ' কৰি ৰাখিলোঁ, তাকে আপোনালোকৰ মাজত আগবঢ়াই দিছোঁ, চাব ভিডিঅ'টো। শিক্ষা বাইদেউৰ কথা ভিডিঅ'ত দেখি আছিলোঁ, ফেচবুকত দেখি আছিলোঁ, অগ্নিনাভ বাবা মন্দিৰৰ কথাও দেখি আছিলোঁ, কিন্তু নিজে গৈ দেখিলোঁ সঁচাই শিক্ষা বাইদেউৰ কথা কাণ্ড ফেচবুকত ইউটিউবত যেনেকুৱা তাতকৈ সঁচাকৈ বৰ সুন্দৰ। এগৰাকী দেৱী তুল্য মানুহ, গৈ বিৰাট ভাল লাগিলে। বহুত আগৰ পৰাই যদিও মোৰ ফেচবুক আমাৰ ফুলনি পেজটোৰ এডমিন শিক্ষা বাইদেউ বুলি চিনাকি হৈ আছিলে, তথাপিও কিন্তু এতিয়াহে লগ পাই ভাবিলোঁ তাতকৈ বহু গুণে ওপৰত শিক্ষা বাইদেউ, বহুত ভাল, ইমান মৰমীয়াল আমায়িক একদম মানুহগৰাকী। লগ পাই যেন দেৱী এগৰাকীক লগ পাইছোঁ তেনে লাগিলে। খুব এটা সুন্দৰ দিন অতিবাহিত কৰিলোঁ, পৰিয়ালৰ সৈতে ভাল লাগিলে। বাবাৰ আশীষ ল'লোঁ আৰু তাত জ্বলি থকা মন্দিৰত জ্বলি থকা বন্তিগছো আপোনালোকলৈ আগবঢ়াই দিলোঁ সকলোৰে মংগলৰ কাৰণে। আৰু এটা সুন্দৰ দিন, সুন্দৰ সময় পাৰ কৰিলোঁ। বাবাই যেন সকলোকে চকু মেলি চায়। মূল মন্দিৰৰ ভিতৰভাগ সকলোৱে দৰ্শন কৰিবলৈ নাপায়ো, সেয়ে ডাঙৰ LCD লগাই LCDত কি হয় কেনেদৰে কৰে চব দেখাই থাকে, যাতে বাহিৰৰ পৰা সকলোৱে চাব পাৰে। মন্দিৰলৈ নোসোমালেও মন্দিৰলৈ সোমাবলৈ বহুত দেৰি অপেক্ষা কৰিব লাগে, কাৰণ বহুত ভক্তৰ ভিৰ আৰু দীঘল দীঘল শাৰী, দীঘল দীঘল লাইন কৰিব লাগে। মন্দিৰলৈ যাবলৈ, শৰাই দিবলৈ সকলোখিনিলৈ দীঘল দীঘল লাইনত ৰখি থাকিব লাগে। সদায় কয় যে ধৈৰ্যৰ ফল মিঠা। হেল্ল' ফ্ৰেণ্ডছ, গুড মৰ্ণিং। অসমীয়া বোৱাৰী বনশ্ৰী ইউটিউব চেনেললৈ মই বনশ্ৰী আপোনালোক সকলোকে পুনৰবাৰ এটা সুন্দৰ পুৱাৰ সৈতে স্বাগতম জনাইছোঁ। আজি শাওণ মাহৰ শেষৰটো সোমবাৰ। শাওণ মাহৰ শেষৰটো সোমবাৰ মানে মাহ হিচাপেতো শেষৰটো সোমবাৰ, কিন্তু ৰাখি পূৰ্ণিমালৈকে এইবাৰ শাওণ মাহৰ সোমবাৰ কেইবাটাও পৰিছে। এইটোৱে শেষ নহয়। In 600 meters, slight left onto National Highway 715. নাজিৰাস্থিত অগ্নিনাভ শিৱ বাবা মন্দিৰলৈ। আৰু আমাৰ লগত আহিছে এয়া মা আহিছে, এয়া মায়ে একদম গামোচাই মূৰটো ঢাকি আহিছে। এয়া মিলি বাইদেউ। খুচাল ক'ত গ'ল? খুচাল চাওঁ, এয়া খুচাল সোনকালে ৰাতিপুৱা উঠিছে কাৰণে শুই আহিছে। 3:30 উঠিলোঁ আমি 4:30 ঘৰৰ পৰা ওলাইছোঁ। এয়া পামগৈ আৰু বেছি দূৰ নাই, দেখুৱাই থাকিম সেই মন্দিৰ। খুব শুনি আছোঁ, আমি আহিবলৈ কিন্তু আজিলৈকে মিলা নাই। এইবাৰ বোলো নাই, নিশ্চয়কৈ যাব লাগিব। আজি আহিছোঁ আৰু চাওঁচোন গৈ পেলাই তাত কি পাওঁ, কেনেকুৱা পাওঁ আপোনালোকক দেখুৱাই থাকিম। চাই থাকিব ভিডিঅ'টো শেষলৈকে। যদি ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু প্লিজ যদি নতুনকৈ চাই আছে ভিডিঅ'টো মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ কিন্তু নাপাহৰিব। আমি আহি পাই গৈছোঁহি, ছটাই পাইছোঁহি। ছটাইৰ পৰা আৰু আমি আমগুৰি বাইপাছ হৈ আহিলোঁ, যোৰহাট বাইপাছ হৈ আমগুৰি দি যাম। আমগুৰি দি পেলাই বেছি দূৰ নাযায়, নহয় আমি নতুন আহিছোঁ, ৰাস্তা নাজানো। ৰাস্তা সুধিব লাগিব। এতিয়া গুগল মেপৰ সহায় লৈ আহি আছোঁ আৰু এতিয়া এটা সুন্দৰ ৰাতিপুৱা ভাল লাগিছে দেখি। আমি আহি এয়া আমগুৰিৰ পৰা শিৱসাগৰ ডিষ্ট্ৰিক্টত সোমাই গ'লোঁ। আহি এয়া পাইছোঁহি আমগুৰিৰ পৰা। এয়া বাবাৰ ওচৰলৈ ৰাওনা হৈছোঁ আৰু জেগা পাইছোঁহি লাগিছে আৰু বহুত অপেক্ষাৰ অন্তত তাত বা গৈ এতিয়া কি হয় সকলোখিনি দেখুৱাই থাকিম যদি ভিডিঅ' কৰিব পাৰোঁ। চাই থাকিব ভিডিঅ'টো শেষলৈকে। আহি পাই গ'লোহি মেইন ডেষ্টিনেশ্যন। বা কেনেকুৱা গাড়ী ভিৰ, কেনেকুৱা। আমি পাইছোঁহি 8টা বজাত পায়ো আমাৰ শৰাই আগবঢ়াবলৈ। আমাৰ শৰাই নাম্বাৰ হৈছে 652 652। কেনেকুৱা মানুহৰ ভিৰ, কেনেকুৱা দূৰ আৰু গোটেইখন বোকা হৈ আছে, মানুহে দি আছে, বৰষুণো দি আছে, তথাপিও ভাল লাগিছে। বাবাক কষ্ট কৰি হ'লেও বাবাক লগ কৰিবলৈ আহিছোঁ। যদি লগ পাওঁ নিশ্চয় ভাল লাগিব। কি হয় আৰু ভিতৰলৈ সোমাই যাওঁচোন এতিয়া। আমাৰ যে শৰাই নাম্বাৰ 652 হৈছে, আমিয়ে সেই নহয়, আমাৰ পাছতো বহুত হাজাৰ 15-20 মানুহ গোট হৈছে। আমাৰ পিছতো বহুতখিনি শৰাই আছে। আমি শৰাই দি নিৰ্মালীলৈ ওলাই অহাৰ পিছতো শৰাই আহিয়ে আছে। এগৰাকী চকু ৰঙা হৈ থকা আমি দেখা পাইছোঁ। যদি কোনোবা ভক্তৰ চকু অসুখ আছে, অনুগ্ৰহ কৰি আপুনি বাবাক দূৰৰ পৰাই সেৱা জনাই আপুনি ওলাই দিব, কিয়নো আপুনি নিজেও জানে চকু অসুখটো কিমান। শৰাই আগবঢ়াই আমি নিৰ্মালীৰ বাবে শাৰী পাতি আছোঁ। আমি মাজত আছোঁ, আমাৰ পিছতো কিমান যে মানুহ আছে। ভগৱান, সকলো এটাই লক্ষ্য, বাবাক আমি ওচৰত মূৰটো লোৱাই সেৱা কৰি আশীষ ল'ব পাৰিলে ধন্য হ'ব। বহুত ভক্তৰ সমাগম
ভক্তসকল বহুত দূৰ দূৰণিৰ পৰা আহিছে, কোনোবা আহিছে তেজপুৰৰ পৰা, কোনোবা আহিছে ডিব্ৰুগড়ৰ পৰা, ওচৰৰ শিৱসাগৰৰ আছে, আমি গৈছোঁ গোলাঘাটৰ পৰা, যোৰহাটৰ পৰা, তিনিচুকীয়াৰ পৰা বহুত বহুত দূৰ দূৰণিৰ পৰা ভক্ত আহিছে। বিশেষকৈ আজি শাওণ মাহৰ কাৰণে শেষবাৰৰ কাৰণেই হৈছে নে কি নাজানো, কিন্তু বহুত দূৰ দূৰণিৰ পৰা ভক্ত আহিছে। আমি নিৰ্মালি ল'লোঁ, শৰাই ল'লোঁ, বাবাক দৰ্শন কৰিলোঁ, বাইদেউৰ আশীষ ল'লোঁ, লৈ কিন্তু আৰু ভিডিঅ' কৰিব নোৱাৰিলোঁ, ইমান ভিৰ আৰু টায়াৰ্ড হৈ গ'লোঁ, কেনেকৈ আহোঁ সেইটোহে চিন্তা কৰিলোঁ। যিখিনি দেখিলোঁ আপোনালোকক দেখুৱালোঁ। যদি আপোনালোকেও ইচ্ছা কৰে যাব পাৰে অগ্নিনাভ শিৱ বাবা মন্দিৰ, ইউটিউবতো চাৰ্চ কৰিব পাৰে অগ্নিনাভ শিৱ বাবা মন্দিৰ বুলি ওলাই যাব, তাত মেইন লোকেশ্যনো ওলাই যাব। নাজিৰা কোৰ্টৰ ওচৰতে আছে, চক্ৰ বিষয়া কাৰ্যালয়ৰ ওচৰতে আছে মন্দিৰ ভাগ। গৈ সঁচাই কিন্তু ভাল পাব, খুব ভাল পাব। বাইদেউৰ আশীষ ল'বলৈ পোৱাটো কিন্তু বহুত ভাগ্যৰ কথা। আমাৰ মা আৰু খুচাল গাড়ীতে বহি থাকিলে, সিহঁত আহিব নোৱাৰিলে, থিয় হৈ থাকিবলৈ দিগদাৰ পায় কাৰণে, তথাপিও মই ল'লোঁ, সেয়ে মনটো ভাল লাগি গ'ল। আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোক সকলোকে ধন্যবাদ জ্ঞাপন কৰিলোঁ।